সকলোৰে ভালনে? মোৰো ভালেই। অন্য এটা ভিডিঅ'ৰ দৰে আজিও এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ডেইলি ব্লগ দিব চেষ্টা কৰিছোঁ। চেষ্টা কৰি যাম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আগবাঢ়ি যোৱাত সহায় হ'ব। আমাৰ ছোৱালী স্কুল যাব ওলাইছে দেই। দাদা এফালে যাব ওলাইছে, তাইও যায়। পিঠিত বেগ চেগ লৈ কাকো শান্তি দিয়া নাই, তাই খালি যায়। চাওকচোন নহ'লে অধুন বাই বাই। আমাৰ ছোৱালী স্কুল ওলাইছে দেই। স্কুল কিহত যাবা? গাড়ীত যাবা? অঁ গাড়ী। চুমা এটা নিদিলাচোন, চবকে দিয়া হাই বুলি কোৱা। মই কোনখন গাড়ীত যাবা? এইখনত থাকা দেই বাবা। ফাইনেলি পালোহি এখন ৰিজৰ্টত। নগাঁও মৰিগাঁও ৰোডতে আছিলে, নতুনকৈ অপেনিং হৈছে। আপোনালোককো দেখাই আছোঁ, চাওকচোন পৰিৱেশটো। চেনেল খুলি ভিডিঅ' বলো বলো বলো। ইণ্টেৰিয়ৰটো অকণমান ডিজাইনটো কেনেকুৱা? ভাল লাগিছে। চব বাঁহৰ ন? ভাল লাগিছে। আগতে আহিছিলোঁ যদি ভালকৈ চোৱা নাছিলোঁ, আজি ভাল লাগিছে। এতিয়া কি খাব আপুনি? চাই লওঁ মেনুখন কি পাওঁ। কি খাব কোৱা? ইয়াত কি খোৱাইছে তুমি জানিবা। এতিয়া ভ্লগ চেনেল নতুনকৈ খুলিছে, কি খোৱাই? কিবা কোৱা হা? কোৱা। ভেজ নন ভেজ? ভেজ নন ভেজ? মোৰতো নন ভেজ। অঁ মোৰতো ভেজ। তোমাৰ? চলিলে হ'লে মানে কিবা এটা ঠিকে আছে। মানে ডিছকাছ কৰিবলৈ মানে আজি মঙলবাৰ হ'ল, হয় কি হ'ল আজি? মঙলবাৰ হ'ল, বহুত বেয়া দিনত আহিলোঁ। এতিয়া মই নন ভেজ খাব নোৱাৰোঁ। কি কয় এতিয়া আপুনি? চিন্তাত পৰি গৈছোঁ। ফাইনেলি অৰ্ডাৰ দিলোঁ। আজি মঙলবাৰ হোৱাৰ কাৰণে মোৰ বহুত টেনশ্যন হৈ গৈছিলে, কি খাম কি নাখাম বহুত সময় মূৰত। ফাইনেলি অৰ্ডাৰটো হ'ল। এটা চিকেন ম'ম' দিছোঁ, এটা ভেজ ম'ম' নহয়, ৰোল। ৰোল, চিকেন ৰোল এটা, ভেজ ৰোল এটা। এটা চিকেন ৰোল দিছোঁ, এটা ভেজ ৰোল দিছোঁ। আৰু এতিয়া বাহিৰত বৰষুণ আহিছে, বহুত বেছি বৰষুণ আহিছে বাহিৰত। কি কৰা হ'ব এতিয়া? নাজানো কেনেকৈ যাওঁ, খাই লওঁ গোটেকে, তাৰপিছত চাই লওঁ। চাওকচোন কিমান বেছি বৰষুণ ধৰিছে। ওলাই আহিলোঁ, বৰষুণটো তেতিয়া ধৰা নাছিলে, এতিয়া বৰষুণ ধৰিছে। ইয়াতে ধুনীয়া ব্যৱস্থা আছে, ধুনীয়া মন্দিৰ। সঁচাকৈ সেই টিলিঙা লাগি আছে। বৰষুণ চাওক কিমান ক'লা হৈ আহিছে। ভাল লাগিছে কিন্তু এফালে ৰ'দ দি আছে, এফালে ক'লা হৈ আহিছে। বতৰটো আচৰিত। হা এফালে ৰ'দ কেনেকুৱা, এফালে ৰ'দ, এফালে চা কি পৰিৱেশ। আহিলে বৌ, আহিলে চোৱা কেনেকুৱা ক'লা হৈ আহিছে দেখা নাই। ফাইনেলি অৰ্ডাৰ পাই গ'লহি।
এতিয়া জল্দি জল্দি খাওঁ আগত খোৱা বস্তু থাকিলে কেনেকৈ ৰখিব পাৰিম হয় নে নহয় সেইকাৰণে খাই লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতিম আকৌ দেখাম পৰিৱেশটো ভাল লাগিছে বেয়া লগা নাই এনেই কি হয় সঁচাকৈ কৈছোঁ অলপ কেমেৰা অন কৰা আগত কি কৈ আছে হা ইমান ভালো লগা নাই দেই ঘৰতে বনাই পেলাই খোৱাহে ভাল লাগিব এক্সপেঞ্চিভ কিন্তু সেইমতে কামটো হোৱা নাই কিমান দিবা 4 বা 5 তাতকৈ ওপৰত নাযায় ধন্যবাদ বুলি কোৱা ধন্যবাদ একদম সঁচা ৰিভিউ দিয়া কেনেকুৱা থাকিলে ৰোলটো কেনেকুৱা লাগিলে বেয়া লাগিলে সঁচাকৈ বেয়া লাগিলে কিহৰ কাৰণে মানে নাজানো কিহৰ কাৰণে একো ভাল লগা নাই ঘৰতে মই ইয়াতকৈ বেষ্ট ৰোল বনাই হ'ব হা মই লৈ আহিছোঁ নহয় কি খাবলৈ লৈ আহিলা মই লৈ আহিছোঁ নে নাপায় নহয় কিয় আহিছিলা মোৰ লগত তুমি মই অকলে আহিম বুলি কৈছিলোঁ তুমি ইয়াৰ লগত আহিছা মইহে লগত আহিলোঁ এতিয়া হা ইয়াৰ পৰা ওলালোঁ বহুত বৰষুণৰ কাৰণে ৰখি থাকিব লগা হ'ল বহুত টাইম বাটত কি হয় দেখাই থাকিম আপোনালোকক বৰষুণৰ মাজতে যাব ওলাইছোঁ চাই থাকক পাই গ'লোঁ সি ঘৰ বৰষুণৰ কাৰণে ৰওঁতে দেৰি হৈ গ'ল ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ বাই বাই